हाय फ्रेंड्स, आज और এটা অন্যতম ভিডিও লৈ আপোনালোকৰ আগত আমাৰ ভাগিনজনী ধৰণী বিয়াত পানী তুলিবলৈ যোৱাৰ দৃশ্য এয়া। আমাৰ ইয়াত ঠাইভেদে বেলেগ বেলেগ। আমাৰ ইয়াত এইদৰে পানী তোলা হয়। ধৰণী বিয়াত পানী তুলি ৰং ধেমালি কৰা হয়, আনন্দ ফূৰ্তি। তাই সেয়া পানী তুলি কৰি আহি ইয়াত কইনা গা ধুওৱা হয়। কইনা গা ধুওঁতে আমাৰ এনেদৰে ফূৰ্তিবোৰ হয় আৰু গাঁৱৰ মহিলাসকল একেলগে মিলি এনেদৰে ফূৰ্তি ৰং তামচা কৰে। সেন্দুৰ খানি এইবোৰ আনন্দই বেলেগ। আমি ইমান নাচিছো ঠিক এনেদৰে মহিলাসকলক সেন্দুৰ লগোৱা হয়। সেন্দুৰেৰে ফুট বনাই সকলো মহিলাকে দিয়া হয়। মালা পিন্ধে মালা পিন্ধা গোটেইকেইজন মানুহে তাতে এনেদৰে মালা পিন্ধাই নাপায় ফেলে দিয়া যাওঁ হৈছে হৈছে বোলে ভিডিঅ' হৈ আছে মনৰ ভাৱ আমি মোবাইলতে যিহেতু কিছু খাম বুলি ভাল লাগে কিছু কেতিয়াবা এইবোৰ ভিডিঅ' চাই আহিলেও ইমান বাই আকৌ লগ পাম।